नमस्कार, सुप्रभातम, स्वागतम, ब्रह्मनाथ ओम ষষ্ঠ তোমালোকৰ ভাল নহয়নে বাৰু? যোৱা কালাংখত আমি সংগীতৰ পৰিৱেশৰ কথা জানিছিলোঁ আৰু তাত কি বাদ্যযন্ত্ৰ আছিলে সেই বিষয়ে আমি জানিলোঁ আৰু বায়ে কেনেকৈ শব্দ স্বৰৰ বজাইছিলে এবাৰ গাই লওঁ দিয়াচোন। সা ৰে গা মা পা ধা নি সা সা নি ধা পা মা গা ৰে সা। আমি খৰকে কম সা ৰে গা মা পা ধা নি সা সা নি ধা পা মা গা ৰে সা। আমি সকলো অভ্যাস কৰিছোঁ নহয় এইকেইদিন? ঠিকে আছে। এতিয়া তোমালোকে শিশু বাটিকাৰ ভাষাৰ বিকাশ পাঠ্যপুথিখনৰ ৬ নং পৃষ্ঠাৰ ৪ৰ্থ পাঠটো মোকলাই লোৱাচোন। প্ৰত্যেকে মোকলাই লোৱাচোন আৰু তোমালোকে ভালদৰে চোৱা। ইয়াত আমি কি দেখা পাইছোঁ চোৱাচোন। এইটো ৰান্ধাঘৰ, এইটো পাকঘৰ, পাকঘৰৰ ভিতৰৰ পৰিৱেশ। পাকঘৰটো ভিতৰত কোঠাটোত ৰান্ধাঘৰটোত মায়ে বাৰু কি কৰিছে দেখা পাইছানে? তোমালোকে ভালদৰে চোৱা। ইয়াত কি আছে? কি ধুনীয়াকৈ সজ্জিত হৈ আছে দেখিছানে? মায়ে কি ধুনীয়াকৈ ৰান্ধিবলৈ ওলাইছে। ই এটা ৰান্ধাঘৰ, ৰান্ধনি কোঠা। তোমালোকে বাৰু ইয়াত মায়ে কি কৰি থকা দেখিছা? কি লাৰি আছে চোৱাচোন। ইয়াত মায়ে পাকঘৰৰ ভিতৰত ব্যঞ্জন ৰান্ধিবৰ কাৰণে শাক পাচলি লৈছে, হয়নে? এইটো এটা কি কোঠা বুলি ক'ব লাগিব আমি? ৰান্ধনি কোঠা। ইয়াত মায়ে গাজৰ, বিলাহী, বন্ধাকবি, আলু আদি কাটিবলৈ লৈছে, হয়নে? আৰু এইখন এখন চুৰি। আৰু আমাৰ মায়ে কিন্তু ঘৰত কটাৰী বা বঠিৰে কাটে, নহয়নে? আৰু ইফালে চোৱাচোন, এইটো গেছ ষ্টভ। আৰু ইফালে ৰঙাকৈ দেখিছা, তোমালোক চিনাই কি ঘৰত তোমালোকৰ আছে? এইটো কি? চিলিণ্ডাৰ। তাৰপিছতে গেছ ষ্টভৰ ওপৰত মায়ে কি থৈছে? এটা গেছ প্ৰেছাৰ কুকাৰ। তাত মায়ে ভাত ৰান্ধিছে। আৰু টাৱাখনত মায়ে কি কৰিছে? কণী আমলেট কৰিছে। মাৰ ওচৰতে আৰু দুটা ডাঙৰ টেমা আছে। সেইকেইটাত কি আছে? নিশ্চয় চাউল আৰু দাইল আছে। আৰু চোৱাচোন, কোঠাটোত আমি মায়ে ভাত ৰন্ধা, কণী আমলেট কৰাৰ উপৰিও সুন্দৰকৈ চব্জিবোৰ ৰান্ধিবৰ কাৰণে এইবোৰ যে আমাৰ বন্ধাকবি, ফুলকবি, গাজৰ, আলু আদি কি ধুনীয়াকৈ ৰাখিছে। এইখন এখন মানে কি গেছ টেবুল, বুজিছানে? গেছ টেবুলত মায়ে সুন্দৰকৈ এইবোৰ ৰাখিছে। আৰু ইফালে চোৱাচোন, গেছ টেবুলখনৰ ওপৰত কাঁহী বাতি, টেমা আৰু এয়া হটকেছ ওপৰত আছে। এইবোৰ মায়ে ইয়াত সুন্দৰকৈ ৰেকডালত থৈছে, পৰিপাটি কৰি থৈছে, বুজিছানে? কাঁহী বাতিবোৰ ভালদৰে যদি নথওঁ আমি কেনেকৈ তাত আকৌ আহাৰ খাম, নহয়নে বাৰু? আৰু চোৱাচোন, এটা কিমান সুন্দৰ পৰিৱেশ। আৰু সুন্দৰকৈ মায়ে উৰণিখন লৈ কিমান আনন্দ মনে ৰন্ধা কাৰ্য কৰিছে। খাবলৈ বহুত ভাল লাগিব, নহয়নে? ৰান্ধনিৰ আনন্দ মনে ৰন্ধা আহাৰ আমাৰ স্বাস্থ্য ভালে ৰাখে, নহয়নে? তোমালোকে আজি সুন্দৰ এটা ৰান্ধনি কোঠা পালা। ইয়াত মায়ে কি ধুনীয়াকৈ গা পা ধুই উৰণি লৈ ৰান্ধি আছে। আনন্দ মনে খাই আমাৰ স্বাস্থ্য নিশ্চয় ভালে থাকিব।
যিহেতুকে মায়ে ইয়াত সুন্দৰ আহাৰ সুষম আহাৰ তৈয়াৰ কৰিছে আমাৰ শৰীৰে যিবোৰ বিচাৰে সেইবোৰ মায়ে ইয়াত ৰান্ধিছে আমি আজি পাঠটোত এটা ৰান্ধনি কোঠা পালোঁ আৰু ৰান্ধনি কোঠাটোত আমি এটা সুন্দৰ পৰিৱেশ পালোঁ যিটো পৰিৱেশ মায়ে ইয়াত কৰিছে আৰু প্ৰত্যেকৰ ঘৰতে মায়ে এনেদৰে গা পা ধুই সুন্দৰকৈ উৰণি লৈ ৰান্ধে তোমালোকে দেখিছানে কিমান আনন্দ মনে মায়ে ৰান্ধিছে আৰু আনন্দ মনে ৰান্ধিলে আমাৰ স্বাস্থ্যও ভালে থাকে বুজিছানে মানে আমাৰ শৰীৰত কোনো অসুবিধা নহয় আৰু সুন্দৰকৈ বনায় আৰু ভাত দাইল ভাজি আৰু সুন্দৰকৈ সিজি যায় খাবলৈ সেইকাৰণে সোৱাদ হয় আৰু স্বাস্থ্যৰ কাৰণে ভাল নহয়নে তোমালোকে বাৰু কি দেখা পালা কোৱাচোন ৰান্ধনি ঘৰটোত মায়ে চব্জি ৰান্ধিবৰ কাৰণে ব্যঞ্জন ৰান্ধাৰ কাৰণে কি লৈছে শাক পাচলিবোৰ লৈছে শাক পাচলিবোৰত কি লৈছে গাজৰ বিলাহী বন্ধাকবি আৰু কি লৈছে আলু আৰু মায়ে ইয়াত চুৰিখনৰে কাটিবলৈ ওলাইছে আৰু ডাঙৰ ডাঙৰ টেমাকেইটাত নিশ্চয় দাইল আৰু চাউল আছে আৰু গেছ ষ্টভত মায়ে কি বহাই দিছে প্ৰেছাৰ কুকাৰত ভাত বহাই দিছে আৰু ইফালে কণী আমলেট বহাইছে এতিয়া চোৱাচোন ৰেকডালত কি আছে ওপৰত দেখিছোঁ হটকেছ আছে ডাঙৰ ডাঙৰ টেমা আছে কাঁহী বাতি আছে তলত আকৌ টেমা আছে আৰু কোঠাটো কিমান পৰিষ্কাৰ চোৱাচোন কোনোফালে এটা লেতেৰা থকা নাই যিহেতুকে স্বাস্থ্য ভালে ৰাখিবলৈ পৰিষ্কাৰ পৰিচ্ছন্নতাটো সদায় আমি বজাই ৰাখিব লাগে পৰিষ্কাৰ পৰিচ্ছন্নতাকৈ নাথাকিলে আমাৰ বেমাৰ আজাৰ হয় এইটো এটা সুন্দৰ ৰান্ধনি কোঠা এইটো পাকঘৰ এইটো কি ঘৰ পাকঘৰৰ ভিতৰৰ কোঠাটোকে ৰান্ধনি কোঠা বুলি কোৱা হয় এটা মায়ে ৰন্ধন কাৰ্য কৰিছে মায়ে কি কাৰ্য কৰিছে ৰন্ধন কাৰ্যত কৰিছে তোমালোকক কেতিয়াবা আমি সুধিম যে মায়ে ইয়াত কি কৰিছে তোমালোকে ক'বলৈ মায়ে ইয়াত ৰান্ধিবলৈ ওলাইছে আৰু মায়ে কি কাটিবলৈ ওলাইছে ইয়াত মায়ে শাক পাচলি কাটিবলৈ ওলাইছিল কি শাক পাচলি আলু বন্ধাকবি গাজৰ বিলাহী এইবোৰ কাটিব ওলাইছে তাৰপিছতে মায়ে যে গেছ ষ্টভত ওপৰত বহাই দিছে সেইটোৰ নাম কি তোমালোকে জানাই গেছ ষ্টভৰ ওপৰত মায়ে এটা কি বহাই দিছে কোনে ক'ব পাৰিবা কোৱাচোন প্ৰেছাৰ কুকাৰ হয়নে তাতে ভাত ৰান্ধে দাইল ৰান্ধে নহয়নে তাৰপিছত মায়ে আকৌ ইফালে কি আছে ইফালে আছে ডাঙৰ ডাঙৰ টেমা দুটা আৰু এটা ডাঙৰ চৰিয়াত মায়ে শাক পাচলি অলপ মানে থৈ দিছে এইটো এটা কি কোঠা ৰান্ধনি কোঠা আৰু গোটেই ঘৰটোকে কি বোলে পাকঘৰ বুলি কয় আমাৰ ঘৰৰ সকলোৰে আছে আৰু তোমালোকে দেখিছা তথাপিতো আমি আজি পাঠ্যপুথিখনত থকা গোটেইখিনি পৰিৱেশ আকৌ জানিলোঁ নমস্কাৰ আজিলৈ পাঠ সামৰিলোঁ দেই ধন্যবাদ